दिया दादा अभी हेलो दोस्तों सेकेंड चैनल विवेक कलिता और इ अर्थात तार माने विके कय विवेक कलिता ता मुखत नाहे होय और एटा আছে আজি লিজা কলিতা পুনি ভাৰত ঘৰ হ্যাঁ और এই দিবাকৰ কলিতাৰ এটা চেনেল আছে ডিকে বুলি ডিকে ভ্লগ और আজি আমি দেখুৱাম আপোনালোকক উমানন্দ মাজুলীৰ নিচানা উমানন্দ তাত আপোনালোকে দেখিব পাবিব কেবা ধৰণৰ পশু পক্ষী আৰু আমাৰ লগত আজি আহিছিল তাই এতিয়াও অহা নাই আহিছে দে এইটো আমাৰ উমানন্দ মই জামানৰ পানী আছে উমানন্দটো দেখিব পিছলৈকে আমি সম্পূৰ্ণ ভিডিওটো পিছলৈকে আমি আপোনালোকক দেখুৱাবলৈ আমি ব্যৱস্থা কৰিম আজি চাওক আপোনালোকে এই পক্ষী চাওক পক্ষী দেখা বাহ এই পক্ষী আছে পক্ষী চাওক মই নকৈছিলো পক্ষী আছে আৰু আমাৰ গাঁও না সেই কাৰণে আবেলি সময়ত চাওক এইটো আমাৰ গৰু লৈ যাই থাকে ৰাস্তাৰে আবেলি সময়ত গৰু লৈ যাই থাকে কাৰণ এয়া আমাৰ গাঁৱলীয়া ঠাই আপোনালোকক আমি আৰু কিছুদিন পিছত আপোনালোকক আমি আজি প্ৰথম খেতি ষ্ট্ৰবেৰী খেতি দেখুৱাবলৈ লওঁ আজি আমি সকলো গাঁওখন একবাৰ ওপৰৰ পৰা দেখুৱাম চাওক বেটাৰী ৰিক্সা চাওক বেটাৰী ৰিক্সা কি দৰে চাওক বেটাৰী ৰিক্সা আহিছে আমাৰ ওপৰৰ পৰা দেখি আছো দিবকৰ কলিতা মনে মনে থকা বেটাৰী ৰিক্সা আছে বেটাৰী চাওক এই এখন দুখন এই সিখানে দেখা এই চাওক কিদৰে গৰু দৌৰিবলৈ ধৰিছে এইখন আমাৰ বেটাৰী ৰিক্সা গ'ল हेलो गाइस लाइक शेयर और सब्सक्राइब करो मोर हाथ बिहे गइसो लाइक शेयर और सब्सक्राइब लाइक কৰিব शेयर কৰিব ধন্যবাদ আমন্ত্ৰিক ধন্যবাদ জনালো